স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপোজ ব্লগলৈ। আজি আমাৰ আকৌ এটা আপোনাৰ কভাৰ ভিডিঅ' শ্বুটিং আছে। তো দেখা আছোঁ আপোনালোকক এইকেইজনী ছোৱালীকেইজনী, এজনী দুজনী তিনিজনী চাৰিজনীয়ে বনাব। এতিয়া আমাৰ কেমেৰামেন সন্ধ্যা কেইজন কেমেৰামেন, আজি এছিষ্টেণ্ট কেনি গ'ল জানো? এছিষ্টেণ্ট তাত আছে আমাৰ মিউজিক ডাইৰেক্টৰটো। আজি মিউজিক ডাইৰেক্টৰ বেলেগ এজন আহিলে দেই, আমাৰ আগৰ মিউজিক ডাইৰেক্টৰজন নাইকিয়া হৈ গ'ল। চ' আপোনালোকক শ্বুটিং টাইমটো দেখাই দিম। এয়া ভাইটিকেইজন মানে চাবলৈ আহিছে শ্বুটিং। এয়া হ'ব। অঁ, মেকআপ আৰ্টিষ্ট কোন এতিয়া মই এইটো গম পোৱা নাই নহয়। মই অকণমান দেৰিকৈ পালোহি, চ' আপোনালোকক দেখাব নোৱাৰিলোঁ। মই মানে কালি ৰাতি মানে বেছি টাইমলৈকে সাৰ পাই থাকিলোঁতো। মই এতিয়া আপোনাৰ শুই উঠি আহিছোঁহে। চ' আপোনালোকক দেখাই আছোঁ মোৰ দৃশ্য। অঁ, আমাৰ মেকআপ আৰ্টিষ্ট আৰু কৰিঅ'গ্ৰাফাৰ এয়া চিমি গগৈ। মেকআপ আৰ্টিষ্ট লাজে কৰিলে মেকআপ আৰ্টিষ্টে ওলাবলৈ। হ'ব আপোনালোকক মেকআপ আৰ্টিষ্ট আৰু এজন ওলাইছে। এই আমাৰ তুমি আমাৰ মেকআপ আৰ্টিষ্ট ইহঁতৰ যিটো আপোনালোকৰ যিটো গানটো আপোনালোকৰ মোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে গৈ চাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, এণ্ড বেল আইকনত দবাবলৈ নাপাহৰিব। এইজন আমাৰ কেমেৰামেন, এইজন মিউজিক ডাইৰেক্টৰ। হেল্ল', এয়া এছিষ্টেণ্টে আজি মিউজিক কিবা ভুল হৈছে তোমাৰ স্পেলিং। মিউজিক ডাইৰেক্টৰ মইহে আছিলোঁ। যিসকলে কভাৰ ভিডিঅ' বনাব তেওঁলোকৰ মাক আমাৰ সকলো আহি আছে। কেমেৰামেন মিউজিক ডাইৰেক্টৰ আহি আছে চব খোজকাঢ়ি। আহি আছে। হাই, আমাৰ ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু চব কৰি দিব, কৰিব লাগে কামবোৰ। এয়া কেমেৰামেন চ' আহি আছে। ইয়াৰ ছোৱালীকেইজনী মাকহঁতি আহি আছে। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, এণ্ড বেল আইকনটো দবাবলৈ নাপাহৰিব। এয়া আমাৰ কেমেৰা চাবলৈ আহিছে এজন। এয়া আমাৰ তেখেতে কেমেৰা কৰিবলৈ ইয়াত যদি মোক কেমেৰা মনিব পাৰিছে। ৰাস্তা ফালে কি হ'ল আকৌ মানুহকে ভাল লাগে। আপোনাৰ চাহ গছৰ মাজে মাজে আমি বহুত কষ্টৰে কৰিবলৈ আহিছোঁ। সেয়া আমাৰ এতিয়ালৈকে কিবা কিবি হেৰি কৰিয়ে আছে। ইয়াৰ নাগিনী বুলি কি এয়া আমাৰ কৰি থকা হৈছে। এইখিনিতে আমাৰ ল'ৰা দুজনক লগ পাইছোঁ। হেল্ল', হেল্ল', আই এম জিন্তু। দিছ ইজ মানস। দিছ ইজ আমাৰ মিণ্টু দা। এইয়া পুৰা সাজু হেতি নাচিম বুলি আমি শ্বুটিঙত আহিছোঁ। এয়া আমাৰ
ভণ্টি আছে ভণ্টি তোমাৰ নামটো কৈ দিবা নামটো কৈ দিয়া নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী অংগনা গগৈ এয়া অংগনা তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী কোখাৰাণী গগৈ এয়া কোখাৰাণী গগৈ অংগনা গগৈ এয়া মোৰ নাম দীপু গগৈ নামটো কৈ দিয়া এইটো মানে কোৱাৰ হৈ গ'ল ঠাণ্ডা লাগিছে নাই ভালো সোমাই যা আৰু আমাৰ এইকেইটা আছে তোমাৰ নামটো কৈ দিয়াচোন নামটো কৈ দিয়া জুৰি গগৈ জুৰি গগৈ আৰু আমাৰ যিজন মেকআপ আৰ্টিষ্ট তেখেতক আমি লগ পাই দিছোঁ এয়া আমাৰ এখনৰ নাম আছে চিমি গগৈ আৰু এইকেইটা আমাৰ যিজনে এনেই ঘূৰি ফুৰা মানুহ কেইজনমান আছে নহয় তেখেতক দেখাইছোঁ এয়া আমাৰ হৈছে ৰেখা গগৈ আৰু এইজন আমাৰ চবতছে মেইন দে এখেত নহ'লে আমি একো কৰিব নোৱাৰোঁ এখনৰ নাম মিণ্টু গগৈ আৰু এইকেইটা আছে আমাৰ বহি আছে একদম ধুনীয়াকৈ ভিউটো ওলাইছে দেখিছে নহয় এয়া দীপিকা গগৈ এয়া কেমেৰামেন যাবলৈ দে কেমেৰামেন তই কেমেৰাত লাগিলে চাই কৈছোন মই ভিডিঅ' কওঁ নাই পোৱা ফোনটো লগাই থাকি তোক কৈ থাকিম তই অলপ ঠাই টেঙুলৰ পৰা কওঁগৈ যা মানুহক বুলি আছা নে এয়াৰটেলে কেতিয়াও আপোনাক আপোনাৰ অ'টিপি শ্বেয়াৰ কৰা বা আপোনাৰ একাউণ্টত ইমেইল ID আপডেট কৰিবৰ বাবে নকয় সাৱধানে থাকক এতিয়া আমাক কেমেৰামেনে কেমেৰা কৰি আছে জিনটোৱে কেপিপি পেলাই দিলে সেয়া আমাৰ ৰাস্তাটো কিছুমান ল'ৰা ৰৈ আছে এয়া দেৱজিৎ এইয়া ছোৱালী ৰৈ আছে আমাৰ জানদী বাই ৰৈ আছে দেই এইজন একদম এছিষ্টেণ্ট কেমেৰামেন ভাগৰি আজি একদম চিতলাং খাই পৰি আছে আকৌ নাগিনীয়ে ক'লে মেকআপ আৰ্টিষ্ট নাগিনী বোলে মেকআপ আৰ্টিষ্ট অৰিজিনেলকৈ এইগৰাকীহে ভুলকৈ কৈ আহে চবে এই কি আমাৰ এই কি মানে কি কৰি আছে এতিয়া ওলাই পৰিব এই আমাৰ পিকু ভাল পিকু এয়া আৰু এইখিনিতে আমাৰ এজন হাই ফালৰ পৰা ল'ৰা আহিছে আমাৰ গাঁও চাইডৰ পৰা অনুপ গগৈ গগৈ নহয় জানো এয়া আমাৰ ৰেপাৰজন আকৌ লগ পালোঁ ৰেপাৰক আজি নমস্কাৰ এয়া আমাৰ এজনে শিকাই আছে কেনেকৈ পজিশ্যন ল'ব লাগে গোটেই মানুহখিনি অলপ পিছলৈ যা তেতিয়া বস্তুটো বেছিকৈ ওলাব হাতখন মেলি দে হাতকেইখন ওলাইছে